আজি পুপু মই আৰু চুনা ওলাই লৈছোঁ মোৰ মৰমৰ বান্ধৱী শুভাংগীহঁতৰ ঘৰলৈ বুলি। এইফালে এতিয়া আমি দুজনীয়ে দোকানতে বোলো তাইলৈ চিপছ আৰু চেনা লৈ ল'লোঁ। এইফালে পুপুৱে আকৌ স্মুথ এটা খাওঁ ক'লে, সেইকাৰণে তাইলৈ স্মুথ ল'লোঁ, আমালৈ ফ্ৰুট আনিছিলোঁ। শুভাংগী আকৌ গা ধুই থকা বুলি গম পোৱাত আমি খাই ল'লোঁ দেই। এইফালে এতিয়া তাই আহি গ'ল আৰু তাইৰ ফ্ৰুটিটো দিলোঁ, তাৰ পৰা এইফালে তাইক দি দিলোঁ আৰু চানা পেকেটে হেঁতি। তাৰ পৰা আমাৰ দেখিছেনে পুপু আকৌ টোপনিয়ে গ'ল। আমি চিপছ খাই আছোঁ, শুভাংগী আকৌ ভিতৰত আমাৰ কাৰণে চাহ বনাই আছিলে। এইফালে আমাক চাহ দিলে দেই। চাহ অকণ খাই লওঁ তেতিয়াহ'লে, আপোনালোকে চাই থাকক। চাহ খোৱাৰ পাছতে আকৌ আমাৰো টোপনি ধৰিলে, এনেই অলপ শুই ল'লোঁ। এইফালে আকৌ আমাৰ পুপু উঠি গ'ল দেই। তাই উঠাত আমি এতিয়া ঘৰমুৱা হ'লোঁ আৰু এইফালে ঘৰলৈ আহি আকৌ তাই মোলৈ ফোন কৰিছে, তই বোলে গেটৰ মুখলৈ ওলাই আছোন। মই সেইকাৰণে ওলাই আহিলোঁ। তাই মোক ছাৰপ্ৰাইজ দিলে, দেখিছেনে গাইজ? ইমান ধুনীয়া বস্তু এটা দিলে তাই মোক। এইফালে চাওঁচোন আহক আপোনালোকৰ সৈতে। এইফালে দেখিছেনে? বৰ ধুনীয়া, আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে দেই।